যোৰহাট জিলাৰ অন্তৰ্গত বিশাল ব্ৰহ্মপুত্ৰ নদীত আজি 3 দিনৰ পূৰ্বেই ডুব যোৱা এগৰাকী ব্যক্তিৰ সন্ধানত তীব্ৰ অভিযান অব্যাহত ৰাখিছে NDRF বাহিনীয়ে। মোৰ নাম ইন্সপেক্টৰ তৰুণ পেগু। জনাবচোন আপোনালোকে এতিয়া কিমান এই পৰ্যায়টোত কিমান আগবাঢ়িছে আৰু এতিয়ালৈকে কি এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু নদীৰ পাৰত এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে উৎসুক জনতাৰ ভিৰ আৰু অনাকাংক্ষিত ঘটনাটো সংঘটিত হৈছে যোৰহাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নৈপাৰৰ 9 নং স্পাট। অতিকৈ পৰিতাপৰ বিষয় যে ব্যক্তিগৰাকী ডুব গৈছিল তেওঁৰ পত্নীৰ সন্মুখতেই আৰু ব্যক্তিগৰাকীয়ে চিঞৰি চিঞৰি তেওঁৰ পত্নীৰ পৰা সহায়ো বিচাৰিছিল, কিন্তু পৰিস্থিতিৰ তাগিদাত কোনো ধৰণৰ সহায় আগবঢ়াব নোৱাৰিলে দুৰ্ভগীয়া মহিলাগৰাকীয়ে। কেনেধৰণে সংঘটিত হ'বলৈ পালে এই ঘটনা, এই ক্ষেত্ৰত আমাক সবিশেষ জনালে সন্ধানহীন হৈ থকা ব্যক্তিগৰাকীৰ পুত্ৰই। ইয়াৰ উপৰিও জনালে এগৰাকী স্থানীয় ব্যক্তি তথা NDRF বাহিনীৰ এগৰাকী উচ্চপদস্থ বিষয়াই। গতিকে চাওঁ আহক এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। আমাৰ মাজত আছে এই দুৰ্ঘটনাটোত যিগৰাকী ব্যক্তি ব্ৰহ্মপুত্ৰ নদীত উটি গৈছে তেখেতসকলৰ পৰিয়ালবৰ্গ। আপুনি তেখেতৰ কি হয়? মই ডাঙৰটো ল'ৰা। ডাঙৰটো তেখেতৰ আপুনি পুত্ৰ হয় আৰু আপুনি দুজন পুত্ৰ আছে। গতিকে আপোনালোকে কি ক'ব বিচাৰিব? তেওঁ মানে ইয়াত কি কাৰণে আহিছিল, আপোনালোকে কি ক'ব? মানে দাদাই জাল বাবলৈ আহিছিলে। প্ৰতিদিনে ইয়াত মানে জাল বায়? মানে এনেই খাবলৈ আহিছিলে। মানে এটা জাজি আহিলে, মানে তাৰপিছত এডাল কাঠ আহিছিলে, কাঠডাল আহিলে দেউতাই পানীত ধৰিব ওচৰতে গৈছিলে, মানে ধৰি। আপুনি আছিলে নেকি? মই নাই, এনে গম পাইছে যিখিনি গম পাইছে। হয় হয়। ধৰিবলৈ গৈছিলে হেনো, ধাৰো আছিলে, মানে ধাৰ আছিলে। ববাই ধৰি পেলাই ববাই ধৰিছিলে, ববাই ধাৰে মানে টানি লৈ আহিলে, মানে সেই জাজিটোৰ সৈতে কাঠডালৰ সৈতে টানি লৈ আহিলে। জাজি মানে কি হয় বস্তুটো? জাজ মানে মেটেকা তেনেকুৱা আহিছিলে, সেইখিনি ধৰিবলৈ যাওঁতে তেওঁক টানি লৈ গুচি গ'ল। টানি লৈ গ'ল মানে দেউতাই এইখিনি ৰাখিব নোৱাৰিলে, ৰাখিব নোৱাৰি পেলাই ববাই মায়ে ক'লে এৰি দিয়ক এৰি দিলে। এৰি দি পেলাই দেউতা মানে সাঁতুৰি পাৰ নাপালেহি, মানে তেওঁ সাঁতুৰি আহিছিলে হয়, আহি পেলাই মানে পাৰ নাপালেহি আৰু মানে এই চাৰ্ট পিন্ধি আছিলে, এই চুৰিয়া এখন পিন্ধি আছিলে। তেতিয়া য'ত খাবও পাৰে বাৰু, পানী কথাটো ধৰিব নোৱাৰি নহয়। তেনেকে পাৰ নাপালেহি আৰু মানে হাত চাত বোলে মোৰ হাতকেইটা পৰা হৈ গ'ল, মাৰিব নোৱাৰা হৈছো, নাও এখন ঠেলি দিয়ে, চিঞৰিছে মানে তেতিয়া কোনো এটা নাই, মানে অকণমানি ল'ৰা ছোৱালী, খালি আপোনাৰ মা আছিলে, মায়ে বস্তুখিনি চাই আছে। মানে মা যেতিয়া বাবাই মানে ধপধপাইছে আৰু। আচ্ছা, পানীৰ স্তৰ ইমানেই আছিলে নে কম আছিলে? পানী বেছি আছিলে, ইয়াতকেও বেছি আছিলে, অকণমান বেছি আছিলে, সেই পাৰটো সৈতে সমান হৈ আছিলে। মানে এতিয়া মায়ে কি কৰিব, উপায় নাই, মায়ে দিলে দৌৰ ঘৰলে, মানুহটো তেনেকুৱা মানুহ চিঞৰিলে, মানুহো নাই কোনো। এতিয়া সৰু ল'ৰাকেইটাই কি কৰিব, ল'ৰা ছোৱালীকেইটা মা ঘৰলৈ তেতিয়া আমি ঘৰৰ পৰা ইয়াত মাৰি আমি মানুহে নাপালেহি, মানে নাপালেহি মানুহ তললৈ গ'ল। এতিয়া NDRF বাহিনীয়ে তেওঁলোকে অভিযান চলাই আছে, আমি ভাল পাইছোঁ বাৰু। কি আশা কৰিছে আপোনালোকে, কি ভাবিব? মানে কি আৰু কি কৰিম এতিয়া, আমি আৰু আশা কৰিবলৈ আমিতো উলিয়াই আনিব নোৱাৰিম এতিয়া, তেওঁলোকৰ ওপৰতে আশা কৰিছোঁ আৰু আমি তেওঁলোকক উদ্ধাৰ কৰিলে আমি ভাল পাম, ধন্যবাদ দিম। ধন্যবাদ। আমাৰ স্থানীয় ব্যক্তি এগৰাকী আছে, আমি তেখেতৰ পৰা জানিব বিচাৰোঁ। আপোনাৰ নামটো জনাব। চুৰেণ দেউৰী। উটি গৈ কিনি ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ হ'ব, তাত বোলে জালখন ছাইডত লাগি আছে আৰু 3 টুকুৰা বাহু জালৰ লগতে আছে, মানুহটো নাই। সৰঞ্জামখিনি উদ্ধাৰ হৈছে মানে সেইটো ডিটেইলছ ক'ব নোৱাৰোঁ। হয়, শুনিছে আপোনালোকে? শুনিছে, আমি শুনিলোঁহে। আচ্ছা, কিন্তু ডিটেইলছ আপোনালোকে ক'ব নোৱাৰে, কিন্তু আপোনালোকে শুনিছে যে সৰঞ্জামখিনি উদ্ধাৰ হৈছে। আচ্ছা, কিন্তু এতিয়াও ধৰক উদ্ধাৰ অভিযান অব্যাহত আছে ন? তেওঁৰ নামটো কি ক'লে ব্যক্তিগৰাকী? এই সবেন্দ্ৰ। এনে বয়স কিমান মান হৈছিলে? বয়সটো খুব বেছি 60 বছৰ হৈছিলে। আমাৰ মাজত আছে NDRF বাহিনীৰ এগৰাকী উচ্চপদস্থ বিষয়া। ডাঙৰীয়া, আপোনাৰ নামটো জনাব। হয়, মোৰ নাম ইন্সপেক্টৰ তৰুণ পেগু। জনাবচোন আপোনালোকে এতিয়া কিমান এই পৰ্যায়টোত কিমান আগবাঢ়িছে আৰু এতিয়ালৈকে কি পৰ্যায়ত আছে সমগ্ৰ বিষয়টো? এনেই ঘটনাটো পৰহিয়ে হৈছে, কিন্তু কালি আমাক জনোৱাৰ কাৰণে কালি প্ৰায় গোটেই দিনটো লাগিছে। তাৰপিছত আৰু আজি গোটেই দিনটো লগাই আমি য'ত ডাউট আছিলে গোটেইখিনি আমি চেক কৰিছোঁ। তাৰ লগতে পাব্লিকে য'ত ডাউট কৰিছে সিহঁতকো আমি চেক কৰিছোঁ, কিন্তু এতিয়ালৈকে এচিভমেণ্ট কৰিব পৰা নাই। আচ্ছা, তাৰপিছত কণ্টিনিউ চলি আছে অপাৰেশ্যনটো। এনে আমি শুনিব পাৰিছিলোঁ যে তেখেতৰ কিবা সা সৰঞ্জাম আপোনালোকে ক'ৰবাৰ উদ্ধাৰ কৰিছে বুলি, সেই কথাটো কিমান দূৰ সত্য? মানে কিবা জাল বা কিবা তেনেকুৱা তেখেতে ব্যৱহাৰ কৰা বস্তু আপোনালোকে উদ্ধাৰ কৰিব পাৰিছে নেকি এতিয়ালৈকে?
হাতীও ব্যৱহাৰ কৰা যিটো জাল আছিলে ইয়াতে পাইছিলে কিন্তু আগত পোৱা নাই হয় আগত যিটো পাইছে জালটো সেইটো মানে সেইটো বেলেগ জাল বেলেগৰ পৰা উঠি অহা জাল আছিলে বেলেগৰ পৰা উঠি অহা জাল আছিলে আগত পোৱা নাই তেনেকৈ জাল এতিয়া কি অনুমান কৰিছে তেখেত ধৰক এইডোখৰ ঠাইতে তেখেত মানে তেখেত নাইকিয়া হৈছিলে আপোনালোকে এনে কি অনুমান কৰিছে যে তেখেত কিমান দূৰলৈ যাবগৈ পাৰে কিবা আপোনালোকৰ অনুমান আছেনে এই ক্ষেত্ৰত এনেই ব্ৰহ্মপুত্ৰৰ কাৰেণ্টটো ওপৰত যিমান দেখিছে তাতকৈ তলত বহুত বেছি বহুগুণে বেছি সেইকাৰণে ইয়াত থকাৰ চান্সটো প্ৰায় কম আছে আৰু তথাপি আমি চেষ্টা কৰিছোঁ কালি দিনটো লাগিছোঁ আজিৰ দিনটো লাগিছোঁ আৰু কিন্তু যিমান দিন লাগে যিমান দিন সন্দেহ কৰি চেষ্টা আপোনালোকৰ অব্যাহত থাকিব আচ্ছা এটা কথা মই জানিব বিচাৰিম তেখেতটো সাঁতুৰিব জানে বুলি কৈছে ওচৰৰ পজাৰ মানুহে আৰু তেখেত ব্ৰহ্মপুত্ৰৰ কিনাৰ যেতিয়া হয়তো নিশ্চয় সাঁতুৰিব জানে কি কাৰণ হ'ব পাৰে তেওঁ যে পানীত উটি গুচি গ'ল আমাৰ সন্দেহ মতে যিটো জাল ব্যৱহাৰ কৰিছিলে আৰু তলত ধুতি পিন্ধিছিলে বুলি সেইটো পানীত পৰাৰ পিছত মানে খোল খাইছে আৰু ভৰিত পাক খাই যাব পাৰে সেইকাৰণে সাঁতুৰিব জানিলেও সেই মানুহটো সাঁতুৰিব পৰা নাই আৰু তেনেকৈ ডুবি গৈছিল ঠিক আছে তেখেত আমাৰ তৰুণ পেগু ডাঙৰীয়া তেখেতৰ মন্তব্য জনালে আৰু তেখেতসকলে তেখেতক উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে আমি নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ আমি আপোনালোকক অৱগত কৰিম গতিকে ধন্যবাদ থেংক ইউ ধন্যবাদ